चिरां जिल्ला सावस्रि समाजनि बानजायनायाव थुक्राझारनि बिसिडिसि नब्लाङाव मुलुगनां मेन्टेल सावस्रि सान फालिनायजों लोगोसे सांग्रांथि मेलबो बानजायदों। मुलुगनां मेन्टेल सावस्रि सानजों लोब्बा लाखिनानै दिनै चिरां जिल्ला सावस्रि समाजा चिरांनि थुक्राझार बिसिडिसि नब्लाङाव मेन्टेल हेल्थ इज ए इउनिभार्सेल हिउमेन राइट्स आयदाखौ लाना सांग्रांथि मेल बानजायो ओनसोलनि सुबुंफोरखौ लानानै। लोगोसे बे सानजोंनो लोब्बा लाखिनानै आथिंजों हानजा सुरनाय फावथिना दिन्थिनाय आरो सागान होनाय हाबाफारिबो बानजायो। बे हाबाफारियाव मेडिकेल एन्ड हेल्थ अफिसार डक्टर शान्तानु नाथ, डिस्ट्रिक्ट कन्डिशनार एनसिडि सेलनि कर्णा बर्मन, क्लिनिकेल साइकोलजिस्ट मिट्स प्रतिभा बरा, बड'लेण्ड कमिउनिटि काउन्सिलरनिफ्राय फेमास हाज'वारि आरो बेनिनो बिसिडिसिनि मावथिफोराबो बाहागो लायो। আজি যেহেতু 10 অক্টোবৰ 2023 আমি বিশ্ব মানসিক দিৱস আমি সেলিব্ৰেট কৰোঁ, তাৰে বিনিময়ত এটা মানে সৰুকৈ প্ৰগ্ৰাম এটা পাতা হৈছিল টুকুৰাঝাৰ বিচিডিচিত। আমাৰ প্ৰগ্ৰামৰ প্ৰথম কথা হ'ল এনেকুৱা দিনৰ মেইন যোনটো আমাৰ অবজেক্টিভ থাকে, মেইন অবজেক্টিভ হ'ল মানুহৰ মাজত এটা জাগৰূকতা আনিব লাগে। প্ৰথম আৱেৰনেছ বহুত কম আছে আৰু আজিৰ দিনতো, আজি যেহেতু আমি 2023 হ'লেও কিন্তু আজিৰ দিনতো মেণ্টেল হেল্থটো এটা মানে আমি ইংৰাজীত যেনেকৈ টেবু বুলি কওঁ, মানে সমাজত এটা মানে বহুত ডাঙৰ এটা মানে ভুল ধাৰণা হৈ আছে যে মানসিক ৰোগ হ'ল মোৰ হোৱা নাই। তেতিয়া মানুহক আমি মানে যেতিয়ালৈকে বহুত একদম এক্সট্ৰিম কেছ হৈ নাযায় তেতিয়ালৈকে আমি তাক মেণ্টেল কেছ বুলি নকওঁ, কিন্তু এইটো বহুত ডাঙৰ ভুল ধাৰণা। আজিকালি আপোনালোকে চবেই দেখিছে যে নিজৰ ৱৰ্ক প্লেছৰ পৰা আদি কৰি ইভেন এটা স্কুল গোয়িং ষ্টুডেণ্ট যোনকেইটা থাকে তেওঁলোকৰ ওপৰতো বহুত প্ৰেছাৰ থাকে, পঢ়া পাতি প্ৰেছাৰ থাকে। চ' সেইটোৰ কাৰণে আমাৰ মেইন অবজেক্টিভ হ'ল যে মানুহৰ মাজত এটা জাগৰূকতা আনিব লাগে যে মেণ্টেল হেল্থটো চবৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। আৰু মেণ্টেল হেল্থ অকল ফিজিকেল হেল্থ হ'লে নহ'ব, মেণ্টেল হেল্থ হ'লেহে তেতিয়া মানুহ নিজৰ জীৱন যাপন বহুত ভালকৈ কৰিব পাৰিব। নহ'লে আপোনালোকে দিনে দিনে খবৰে পায় আজিকালি ছুচাইড কেছো বহুত বেছি বাঢ়ি গৈছে। মেইন কাৰণ সেইবিলাকে হয় যে মানুহ নিজাকৈ খোলাকৈ কথাবিলাক কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰে, কথাবিলাক নিজৰ মাজত দবাই ৰাখে। সেইটো হৈ তাৰ মেণ্টেল প্ৰেছাৰ বহুত বেছি বাঢ়ি যায়। সেইবিলাক মানে এটা সমাজত যোনটো আমাৰ মাজত এটা ভুল ধাৰণা হৈ আছে সেইটো আমাক উলিয়াব লাগে। কিন্তু আমি দেখিবলৈ পাওঁ যে ডক্টৰ নোযোৱাকৈ কিন্তু ওজা পূজা তেনেকৈ কিবা যায়, তেওঁলোকে কি ক'ব? এতিয়া চাওক, সমাজখন এদিনত বদলি কৰা বস্তু নহয়, সেইটো কাৰণে কমচে কম আপোনাক এটা জেনেৰেশ্যনৰ টাইম লাগি যায়। এদিনৰ কাম এইটো কেতিয়াও নহয়। ত' আমি যেতিয়ালৈকে আমি মানুহবিলাকক এডুকেশ্যনেলি আমি আগবাঢ়ি নাহিম, ছ'চিয়েলি আগবাঢ়ি নাহিম, তেতিয়ালৈকে আমি মানে অকল আমি হেল্থ ডিপাৰ্টমেণ্টে বা ডক্টৰে অকল মেডিচিন প্ৰেছক্ৰাইব কৰি দিলে কথাবিলাক কেতিয়াও ভাল নহ'ব। যেনেকৈ আপোনাৰ চিম্পল এক্সাম্পল দিব গ'লে কৰোণাৰ সময়ত আমি যেতিয়ালৈকে মানুহবিলাকে নিজে অহা নাই যে আমাৰ কৰোণা হৈছে, তেতিয়ালৈকে আমি গমেই পোৱা নাই যে কৰোণা কাৰোবাৰ হৈছে। তেনেকুৱা মেণ্টেল হেল্থ হ'ব যেতিয়ালৈকে মানুহ নিজে নাহি কিনে নিজৰ মনৰ কথাবিলাক ভালকৈ নক'ব যে মোৰ এনেকুৱা কথা চলি আছে, মোৰ মনত এনেকুৱা ভাৱ হৈ আছে, মোৰ জীৱনত এনেকুৱা বেয়াকৈ চলি আছে। যেতিয়া এইবিলাক কথা শ্বেয়াৰ নকৰিব, যেতিয়া কথাকে খোলাকৈ নক'ব, তেতিয়ালৈকে আমি মানে মেণ্টেল যোনটো ডিজিজ থাকে সেইটো মানে ধৰাটোৱে বহুত মুস্কিল হৈ যায় আমাৰ কাৰণে। আজি এই এডিশ্যনেল প্ৰগ্ৰাম হিচাপে কি লোৱা হৈছে? আজি ইয়াত আমাৰ প্ৰথমতে আমাৰ যোনটো নেশ্যনেল মেণ্টেল হেল্থ প্ৰগ্ৰাম চলি আছে তাৰে অনুযায়ী ইয়াত আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে ডিষ্ট্ৰিক্ট মেণ্টেল হেল্থ প্ৰগ্ৰাম বুলি এটা চেল আছে চবতে। তো সেইটো প্ৰথমতে ইণ্ট্ৰডাকশ্যন দিয়া হৈছিল যে তেওঁলোকৰ ফাংচনাৰী কি থাকে, ক'ত কেনেকৈ কি কাম কৰোঁ আমি। 2 নম্বৰ কথা হ'ল মানুহৰ মাজত এটা জাগৰূকতা কৰা হৈছিল। আমাৰ মাজত ক্লিনিকেল চাইক'লজিষ্ট মিছেছ প্ৰতিভা বৰা আছিল, চাইকেট্ৰিক নাৰ্ছ মিছেছ সুদেশনা শৰ্মা আছিলে, আমাৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ এনচিডি চেলৰ মিষ্টাৰ কৰ্ণ বৰ্মন আছিল, আৰু চবতকৈ ডাঙৰ আমাৰ ভিচিডিচি চেয়াৰমেন ছাৰে যোনটো ইমান ধুনীয়াকৈ ইয়াত প্ৰগ্ৰামটো পাতিছিল তাৰ কাৰণে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ। আজিৰ সময়ত কি কি প্ৰগ্ৰাম কৰা হ'ব? আজি ইয়াতে আমি প্ৰথমতে আমাৰ নিজৰ কাম কি কৰি আছোঁ, ৰেলী এটা কৰা হৈছিল যাতে মানুহক মানে গম পোৱা যায় যে আজি বিশ্ব মানসিক দিৱস আছে। 2 নম্বৰ কথা হ'ল এটা ধুনীয়াকৈ এটা ষ্ট্ৰীট প্লে কৰা হৈছিল যাতে সাধাৰণ ৰাইজে গম পায় যে বেমাৰীবিলাক আমি কেনেকৈ ভুল বুজি আছোঁ আৰু এইটো বেমাৰী মানসিক ৰোগ হ'ব পাৰে।
ছিগনেচাৰ কেম্পেইন কৰা আছিল সেইটো আমি ইয়াত ৱালতে যোনে যি কোটছ লিখিব বিচাৰে মেণ্টেল হেল্থৰ বিষয়ে বা জেনেৰেল হেল্থৰ বিষয়ে সেইটো এটা কৰা হৈছিল আৰু ষ্ট্ৰীট প্লে এটা আমাৰ ইয়াত প্লে সৰুকৈ আমাৰ ক্লিনিকেল চাইক'লজিষ্টজনীয়ে এটা আমাৰ শ্বৰ্ট ফিল্ম দেখাইছিল যে মানুহ নিজৰ নৰ্মেল লাইফত কেনেকৈ মেণ্টেল হেল্থৰ পৰা মানে চাফাৰ কৰি থাকিব পাৰে।